শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুতেই জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিছিল। এতিয়া বহুত ল'ৰা কেণ্ডিডেটে কৈ আছে যে ল'ৰা কেণ্ডিডেট ক'ত কেনেকৈ এডমিশ্যন ল'ব, কাৰণ চৰকাৰে ল'ৰা কেণ্ডিডেটৰ চিট নাই। সেইকাৰণে ল'ৰা কেণ্ডিডেট কৈ আছে যে ল'ৰা কেণ্ডিডেট এতিয়া ক'ত কেনেকৈ এডমিশ্যন ল'ম। অলৰেডি বহুতেই পৰীক্ষা দিছে। আৰু যদি কোনোবাই ছোৱালী কেণ্ডিডেট প্ৰাইভেট কলেজত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ল'ৰা কেণ্ডিডেট ক'ত কেনেকৈ এডমিশ্যন ল'ব লাগিব সেই প্ৰচেছটো এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। অসমত বহুত জিএনএম ট্ৰেইনিং চেণ্টাৰ আছে য'ত ল'ৰা কেণ্ডিডেট এডমিশ্যন ল'ব পাৰে। বহুত আছে অসমত। ছোৱালী কেণ্ডিডেটো ল'ব পাৰে, ল'ৰাও কেণ্ডিডেটে ল'ব পাৰে। কিন্তু বহুত ল'ৰা কেণ্ডিডেটে গম পোৱা নাই। সেইকাৰণে এই ভিডিঅ'টো বনাইছো যে এতিয়া ল'ৰা কেণ্ডিডেটে এডমিশ্যন ল'ব পাৰিব। এই ভিডিঅ'টো অনলি চিৰিয়াছ কেণ্ডিডেট চাওক, কাৰণ এই ভিডিঅ'ত অনলি প্ৰাইভেট কলেজৰ ফিজ ডিটেইলছ জনাই দিয়া হ'ব। কিমান খৰচ যাব 3 বছৰত সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। তাৰ পিছত বাকি প্ৰচেছখিনি জনাই দিয়া হ'ব। চাওক, জিএনএমৰ কোৰ্চৰ সময়সীমা 3 বছৰ। এই জিএনএমত এডমিশ্যন ল'বলৈ 12 পাছ লাগিব। লগতে জিএনএমৰ যদি এন্ট্ৰেন্স পৰীক্ষা দিছে তেতিয়াহ'লে এডমিশ্যন ল'ব পাৰিব। এতিয়া মই এটা কলেজৰ এডমিশ্যন ফি ডিটেইলছ জনাম। এডমিশ্যন ল'বলৈ যাব তেতিয়া 50,000 ল'ব। তাৰ পিছত এডমিশ্যন হোৱাৰ পিছত বাকি যিবিলাক ফি হ'ব, মাহিলী হোষ্টেলত ফিটো দি থাকিব লাগিব। প্ৰত্যেক মাহত 4,500 এনেকৈ দিব লাগিব। তাৰ পিছত এক বছৰত যিটো ফি হয়, এক বছৰৰ জিএনএমৰ ফি হ'ল 1,16,000। এই 1,16,000 একেবাৰে দিব নালাগে। যদি কেণ্ডিডেট 3 মাহ মূৰে মূৰে দিয়ে তেতিয়াহ'লে 29,000 কৈ দিব লাগিব। তেতিয়াহ'লে 4টা কিস্তি দিলে 1,16,000 কমপ্লিট হ'ব। আৰু যদি 6 মাহ মূৰে মূৰে দিয়ে তেতিয়াহ'লে 6 মাহ পিছত 58,000 দিব লাগিব। দুটা কিস্তিতেই শেষ হ'ব। তাৰ পিছত ছেকেণ্ড ইয়াৰ 1,06,000, 1,06,000 3 মাহ মূৰে মূৰে যদি দিয়ে, যিমান হয় 1,06,000ৰ 3 মাহৰ পিছত কিমান হ'ব ক্যালকুলেট কৰি ওলাব লাগিব। আপোনালোকে বা ছাত্ৰ-ছাত্ৰী যদি আছে ওলাই ল'বা। তাৰ পিছত 6 মাহ মূৰে মূৰে দিব লাগিব। 6 মাহ মূৰে মূৰে যদি দিয়ে তেতিয়া দুটা কিস্তিতে শেষ হ'ব। কিন্তু হোষ্টেল ফিটো যিটো 4,500 সেইটো কিন্তু দি থাকিব লাগিব। বৰ্তমান দৰং ডিষ্ট্ৰিক্টত এডমিশ্যন হৈ আছে। যদি কোনোবাই কেণ্ডিডেট এডমিশ্যন ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিলেই হ'ল। মই ডাইৰেক্ট সব ডিটেইলছ শ্বেয়াৰ কৰি দিম। যিটো এডমিশ্যন ফি ডিটেইলছ আছে অফিচিয়েল সেইটো শ্বেয়াৰ কৰি দিম। ছেমেই হয়, মই যিখিনি কৈছোঁ ছেমেই হয়। তাৰপিছত এড্ৰেছ সব ডিটেইলছ দিয়া হ'ব। অনলি যদি পচিবল হয় যে মই পাৰিম এডমিশ্যনৰ সময়ত 50,000 দি এডমিশ্যন ল'ব পাৰিম, তাৰপিছত মাহিলী 4,500 কৈ দিব পাৰিম, তাৰপিছত 1,16,000 এক বছৰত কমপ্লিট কৰিব পাৰিম, তেতিয়াহ'লে যোগাযোগ কৰক। এইটোৱে ফি ডিটেইলছ হয়। জাষ্ট এতিয়া কাম হ'ল এডমিশ্যন ল'ব লাগিব, যাই 50,000 দিব লাগিব। তাৰপিছত ক্লাছ যেতিয়া আৰম্ভ হ'ব তাৰপিছত হোষ্টেলত থাকি ক্লাছ কৰিলেই হ'ল। তাৰপিছত মাহিলী 4,500 কৈ ল'ব, দি থাকিলেই হ'ল 4,500 কৈ। তাৰপিছত এই যিটো 1,16,000 সেইটো 3 মাহ পিছত যদি দিয়ে তেতিয়াহ'লে 29,000 3 মাহ পিছত দিব লাগিব। আৰু যদি 6 মাহ পিছত দিয়ে 58,000 এনেকৈ দি 1,16,000 এক বছৰত কমপ্লিট কৰিব লাগিব। বাকি ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত অলপ কমিব, 1,06,000 হৈ যাব। এনেকৈ 3 বছৰ কমপ্লিট কৰিলে কেণ্ডিডেট কোৰ্চ কমপ্লিট কৰিব পাৰিব। এতিয়া এই যিখন কলেজৰ ডিটেইলছ জনাই দিয়া হ'ব সেইটো যদি কেণ্ডিডেট কোৰ্চ কমপ্লিট কৰে, কৰাৰ পিছত কিন্তু যেতিয়া চৰকাৰী ভেকেঞ্চি ওলাব তাতেও কিন্তু এপ্লাই কৰিব পাৰিব। কাৰণ আসাম নাৰ্ছিং কাউন্সিলৰ এফিলিয়েট হয়, এপ্ৰুভ আছে, লিষ্টত আছে কাৰণে মই কলেজখন ৰেফাৰ কৰিছোঁ। জনাই দিছোঁ কেণ্ডিডেট বহুতে নাজানে ল'ৰা কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। ছোৱালীও পাৰে, ছোৱালীও লৈছে অলৰেডি। আৰু বহুত কলেজ আছে অসমত ল'ৰা কেণ্ডিডেট ল'ব পাৰিব। বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আছে অলৰেডি। মই কলেজৰ ডিটেইলছখিনি লৈছোঁ, কিন্তু তাত অলপ ফিজটো বেছি হয় কাৰণে জনোৱা নাই। যদি জানিব বিচাৰিছে ডিটেইলছ জনাই দিম। আৰু অসমত ক'ত ক'ত হৈ আছে ল'ৰা কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব, কলেজৰ নাম কি, সব ডিটেইলছ দিয়া হ'ব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰ আছে, যোগাযোগ কৰক। তাৰপিছত বাকী ডিটেইলছখিনি জনাই দিয়ক। যদি পচিবল হয় যে মই পাৰিম বুলি তেতিয়াহে হোৱাটছআপ কৰিব। আৰু যদি পচিবল নহয় যে নোৱাৰিম, যিটো ফিজ ষ্ট্ৰাকচাৰ কৈছোঁ, যদি পচিবল নহয় কেণ্ডিডেটৰ তেতিয়াহ'লে হোৱাটছআপত যোগাযোগ নকৰাইটো ভাল। কাৰণ চিৰিয়াছ কেণ্ডিডেট কৰক। জাষ্ট যিখিনি অফিচিয়েল খবৰ আছিল বা অফিচিয়েল ফি ডিটেইলছ আছিল জনাই দিছোঁ। হোৱাটছআপত যোগাযোগ কৰক, ভিডিঅ' ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে।